গাঁৱৰ পৰিৱেশত অলপ ওলাই আহিছোঁ ধুনীয়া লাগি আছে পৰিৱেশটো গতিকে আপোনালোককো অলপ দেখাম বুলি ভাবিছোঁ এয়া আমাৰ নামঘৰ বুঢ়া গোঁসাই ঘৰ বুলি আমি কওঁ বাবা নমুদিয়া গ'লোঁ এয়া আমাৰ নামঘৰ ইয়াতে আমাৰ বাৰ্ষিক যজ্ঞ আৰু বাকী নাম কীৰ্তন হৈ থাকে আমাৰ যিকোনো এটা শুভ মুহূৰ্তত আমি ইয়াতে এখন শৰাই দিওঁ গাঁৱৰে সামূহীয়া এইটো মন্দিৰ বা নামঘৰ গাঁৱৰ যিকোনো এটা শুভ মুহূৰ্তত এই মন্দিৰৰ এপাক শৰাই আগবঢ়োৱা হয় আৰু এইটো হৈছে শিৱ মন্দিৰ আমাৰ গাঁৱতে এইজোপা বটগছৰ তলতে শিৱ মন্দিৰ এইটো আমাৰ গাঁৱৰ সামূহীয়া পানী যোগান আঁচনি খোৱা পানীৰ যোগান ইয়াৰ পৰা হয় গতিকে সকলোৰে ঘৰে ঘৰে এইটোৰ পৰাই খোৱা পানী নিয়া হয় আজিকালি মানুহে গোটেই এইটো ফিল্টাৰৰ পৰাই খায় আৰু সুন্দৰ বকা ললিটো চলিতে একো টান নাপায় সেইকাৰণে থাকে কাপোৰ নধৰাকে নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলোৰে ভাল আজি মই আপোনালোকক দেখুৱাম আমাৰ গাঁৱৰ কিছুমান দৃশ্য যিটো দৃশ্য হয়তো আপোনালোকে আগে পিছে দেখা নাই গতিকে মই এতিয়া দেখাবলৈ ওলাইছোঁ প্লিজ ফ'কাছ এয়া অকণমান আগতে বাইকে নে চাইকেলে হ'ল এজনী হাঁহ ইয়াতে মাৰি থৈ গৈছে চেপি থৈ গৈছে আৰু চেপি মানুহ নাই ইয়াতে চেপি পলাইছে গতিকে যি ঘৰ মানুহৰ হাঁহ হয় তেওঁলোকৰ খুবেই দুখ লাগিব কাৰণ এটা হাঁহ বা এজনী হাঁহ 600-700 মানত বিক্ৰী হয় এনেকুৱা ঘটনা কিছুমান হৈ থাকে মানুহে পলায় নেদেখিলে পলায় আৰু দেখিলেতো দিব লাগিব পইচাখিনি চ' আৰু মই পিয়ানোজক এনেকৈ বোকাত লৈছোঁ কাৰণ সি কাৰো লগত নাথাকে বোকাত এতিয়া মোৰ নাম বৰ্ণালী ব্ৰহ্ম বুলি ক'লেও আৰু ভুল নহয় আৰু পোৱালীক এনেকৈ লৈ ভিডিঅ' কৰিছোঁ উপায় নাই নহ'লে ই কাৰো লগত নাথাকে আৰু মই হাত সাৱটি ঘৰত বহি থাকিব ভাল নালাগে আৰু এইফালে এইটো দাদা মোৰ এইটো ভাইটি ইহঁতে এনেকৈ কাম বন নাই যিহেতুকে আৰু কেৰমত ব্যস্ত গৰমত আৰু কি কৰিবি না নাগদা গছৰ তলত কেৰম খেলে ভাল লাগে বোলে চ' এনেকৈ ইহঁতে কেৰম খেলিব ভাল লাগে চাই এতিয়া মই আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ ইয়াৰে পানীৰ ব্যৱস্থা কেনেকুৱা তো যিহেতুকে মই এতিয়া কামৰূপতে থাকোঁ মানে মোৰ শহুৰৰ ঘৰ কামৰূপ গতিকে কামৰূপ ডিষ্ট্ৰিক্ট তো তাৰে মই বহুতখিনি জেগাতে দেখিবলৈ পাইছোঁ যে তাতে পানী টিউবৱেল বা আপোনালোকে দমকল বুলিও কয় কিছুমানে চ' টিউবৱেল বা দমকলৰ পৰা পানী খায় আৰু আমাৰ এইফালে যেতিয়া কুঁৱা দেখে তেতিয়া তেওঁলোকে আচৰিত খায় চ' মই আপোনালোকক দেখাবলৈ গৈ আছোঁ ইয়াতে মেক্সিমাম আমাৰ মানুহৰে কুঁৱা আছে আমি কুঁৱাৰ পৰাই পানী খাওঁ আৰু এইটো আজিৰ কথা নহয় আমাৰ আজু ককাহঁতেও কুঁৱাৰ পৰাই পানী খাইছিলে হয়তো গাঁৱত এটা কুঁৱা আছিলে তেতিয়া গোটেই সমগ্ৰ গাঁৱত কিন্তু আজিকালি ঘৰে ঘৰে কুঁৱা চ' আপোনালোকক মই কেইটামান কুঁৱা দেখুৱাম কাৰণ আমাৰ ইয়াতে টিউবৱেলটো একদমেই কম দেখা পাব যিবিলাক মানুহৰ জাগাৰ ঠাইৰ অলপ অভাৱ মানে মেক্সিমাম ঠাইতে ছায়া থাকে তেওঁলোকেহে অকল টিউবৱেল ব্যৱহাৰ কৰে বাকীবিলাকৰ চবৰে কুঁৱা চাওক লোকেশ্যনটো চাই লওক এইটো এটা কুঁৱা মই সেইফালে আপোনালোকক গৈ নেদেখুৱাওঁ কুঁৱাৰ পানী খুবেই চাফা আমাৰ এইটো লাইনত যিটো লাইনত আমি আছোঁ সেইটো লাইনত কুঁৱাৰ পানী খুবেই চাফাই এইবাৰ মই আপোনালোকক নেক্সট কুঁৱাটো দেখাম গতিকে তালৈকে গৈ আছোঁ নেক্সট কুঁৱা চাবলৈ নেক্সট ঘৰ এইটো আমাৰ জেঠীমাহঁতৰে ঘৰ তো তেওঁলোকৰ মই কুঁৱাটো দেখুৱাম এওঁলোকৰ কুঁৱাৰ পানী খুবেই চাফা আৰু বহুত ঠাণ্ডা যেতিয়া আমি বটলত ভৰাওঁ নহয় একেবাৰে বটলৰ পৰা মানে সেই আৰু ঘাম ওলাই যায় এনেকুৱা চ' নেক্সট লোকেশ্যন জেঠীমাহঁতৰ কুঁৱা চাই লওক চিমা কি কৰি আছা মই কুঁৱাটো দেখাওঁ অলপ তুমি এৰে পৰাই পানী খা ন জেঠীমা ইয়াৰ পৰাই পানী খায় ইয়াৰ পৰা ডাইৰেক্ট পানী খা ন এয়া নেচেকেও তেওঁলোকে বহুত চাফা এক বাকেট মই উঠাই আপোনালোকক দেখাই দি আছোঁ এইটো কুঁৱাৰ পানী
ইয়াতে মুনু আছে আৰু জেঠিমাহঁতৰ সেইডাল নেমু গছ ভৰি ভৰি নেমু লাগে ফুল নেমু এক বাকেট আপোনালোকক বুঢ়াই দেখাইছোঁ আৰু চিমা এনেকৈ ধৰবি না ইফালে আহ অলপ চাওক বন্ধু বান্ধৱীসকল কিমান ধুনীয়া পানী দেখিছে নহয় একদম ক্ৰিষ্টেল ক্লিয়াৰ মানে আপোনালোকে যদি শুদ্ধতা বিচাৰ কৰে তেতিয়াহ'লে মই ক'ব নোৱাৰোঁ কিমান পাৰ্চেণ্ট পিয়'ৰ হয় বা চব চাফা পানীয়ে যে বিশুদ্ধ এনেকুৱা নহয় ইয়াতে ইম্পিউৰিটি চববাৰে ওলাব পাৰে কিন্তু এওঁলোকৰ মানে খাই অভ্যাস হৈ গৈছে গতিকে কোনো এটা মানুহৰে এইটো খাই পেলাই একো এনেকুৱা ধৰণৰ বেমাৰ আজাৰ হোৱা নাই এতিয়ালৈকে বহুত ৰিফ্ৰেছিং পানী আমাৰ কুঁৱাৰ পানী আৰু কুঁৱাৰ পানীত সাধাৰণতে আইৰণৰ পৰিমাণটো খুবেই কম থাকে কুঁৱাটো দেখিছেনে নাই নাজানো এই সৰুকৈ জুম কৰি দিব চেষ্টা কৰিম এইটো তেওঁলোকৰ ঘৰলৈ নাযাওঁ কিন্তু তেওঁলোকৰো কুঁৱা বন্ধু বান্ধৱীসকল এতিয়ালৈকে মই আপোনালোকক দুটা কুঁৱা মানে তিনিটা কুঁৱাই দেখালোঁ ইনডাইৰেক্টলি আকৌ এটা দেখাইছোঁ চ' মই এতিয়া নিজৰ ঘৰৰ কুঁৱাটো দেখাম যদিও আমি সেইটো কুঁৱাৰ পানী ডাইৰেক্টলি নাখাওঁ চ' গভমেণ্টৰ ফালৰ পৰা দিয়া পানী সেইটোৱে খাওঁ কাৰণ মাই গুডনেছ পৰি গ'লোঁ এতিয়া কাৰণ আমাৰ কুঁৱাটোত কি হৈছে আমাৰ কুঁৱাটো বহুত পুৰণা কুঁৱা এই যে দুটা কুঁৱা দেখালোঁ তাতকৈ পুৰণা কুঁৱা আমাৰ মানে 10-12 বছৰ আগৰে চ' সেইটো কুঁৱাৰ পানী অকণমান ঘোলা দেখা পোৱা যায় ঘোলা দেখাৰ এটাই কাৰণ যে যিবিলাক জইণ্ট থাকে কুঁৱাৰ মাজত কিছুমান জইণ্ট থাকে তো সেই জইণ্টৰ পৰা বোকা পানীৰ নিচিনা নিকৰে সেই বোকা পানীবিলাক গৈ পেলাই লেতেৰা নিচিনা দেখা পায় চ' মই আমাৰ ঘৰৰ কুঁৱাটো দেখাইছোঁ আপোনালোক এয়া এইখিনি অকণমান পিছত এয়া এইটো হৈছে আমাৰ কুঁৱা আমি তোলাৰ অকণমান অসুবিধাৰ কাৰণে মটৰ ইউজ কৰোঁ বাহিৰৰ পানী নানো চ' এইখিনি হৈছে আমাৰ পানী আমাৰ ইমান ইম্পিয়ৰ নহয় ভালেই হয় আৰু খাব পাৰে টানত পৰিলে আমি ইয়াকো খাওঁ তো এইটো হৈছে আমাৰ কুঁৱা তো বন্ধু বান্ধৱীসকল এয়া আমাৰ গাঁৱৰ জীৱন আৰু এনেকৈ আমি চলি থাকোঁ ইয়াতে কোনো আৰুৰ পানী নাখায় যিমানে যি হওক আৰু নাই বা সেনেকুৱা ধৰণৰ চহৰৰ নিচিনা ব্যৱস্থা নাই চ' আমি এনেকৈ চলি থাকোঁ মোৰ যদি আজিৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু এটা কমেণ্ট কৰি দিব কেনেকুৱা লাগিলে চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই বাই প্ৰিয়ানুজ কৈ দিয়া বাই গুনু বাই